এয়া প্ৰেৰণা পুথিভঁৰালৰ ভিতৰ ভাগত কিতাপত ডেট লেবেল লগোৱা কাম চলি আছে। প্ৰথমতেই আমি দেখিছোঁ যে কৌশিকে ডেট লেবেলবিলাক নিৰ্দিষ্ট জোখত কাটি আছে আৰু এনেদৰে কটা হোৱাৰ পিছত এই ডেট লেবেলবিলাক তেওঁ এঠাইত ৰাখিছে। দীপশিখাই এয়া কটা ডেট লেবেলবিলাক প্ৰথম দুটি আঁচ টানিছে আৰু তাৰপিছত তেওঁ এই ডেট লেবেলখন ঠেলি দিছে জুৰিলৈ। জুৰিয়ে সোঁমাজৰ আঁচটো দি লৈছে। এয়া সোঁমাজৰ আঁচটো দিয়াৰ পিছত তেওঁ ডেট লেবেলখন ঠেলি দিছে তেওঁৰ সহযোগীলৈ। এয়া তেওঁ দুটি আঁচ টানি লৈছে আৰু মুঠতে 4টা ঘৰ কৰা হ'ল এনেকৈ ডেট লেবেলখনৰ। তাৰপিছত এয়া ভিতালীয়ে প্ৰেৰণা পুথিভঁৰাল বুলি লিখিব। প্ৰেৰণা পুথিভঁৰাল, পুথিভঁৰালটোৰ নাম প্ৰথমতে, আৰু তলত চমুকে ঠিকনাটো লিখিব বিহামপুৰ নলবাৰী বুলি। তেওঁ এইখিনি লিখা হোৱাৰ পিছত ডেট লেবেলখন কাকলিলৈ ঠেলি দিছে। কাকলিয়ে ইয়াত 4টা ঘৰত নিয়া তাৰিখ, দিয়া তাৰিখ, অৰ্থাৎ কিতাপখন যিদিনা ইছ্যু হয়, ইছ্যু হোৱাৰ দিনা সেই নিয়া তাৰিখৰ ঘৰটোত সেই তাৰিখটো লিখিব আৰু 4 সপ্তাহ ৰখাৰ পিছত যিটো তাৰিখত বা তাৰ আগতে ঘূৰাই দিব লাগে সেই তাৰিখটো লিখিব দিয়া তাৰিখত। নিয়া তাৰিখ, দিয়া তাৰিখ, পুনৰ নিয়া তাৰিখ, দিয়া তাৰিখ, এনেকৈ ডেট লেবেলখন লিখা হ'ল। লিখা হোৱাৰ পিছত এয়া হিম মানৱ মেধি, আমাৰ শিশু আৰু কিশোৰী শাখাৰ, তেওঁ ডেট লেবেলখন আপোনালোকে চাওক কিতাপৰ শেষ পৃষ্ঠাত এই ধৰণে বহাই দিছে। এই কামটো আৰু এজনে কৰি আছে, অভিনৱ নাৰায়ণ শৰ্মা, শিশু আৰু কিশোৰী শাখাৰ। ডেট লেবেল লগোৱা কামটো ইয়াত ত্ৰিদীপ কাকতিয়েও কৰিছে। ত্ৰিদীপ কাকতি আৰু এয়া জিন্তি বৰ্মন, তেওঁ ডেট লেবেল লগোৱা কামটো কৰিছে। যিবোৰ কিতাপত ডেট লেবেল নাই সেই কিতাপবিলাক উলিয়াই এওঁলোকক আগবঢ়াই দিছে চন্দন দাসে আৰু হিমাদ্ৰী মেধিদেৱে। আমি ভাবিছোঁ যে এই 6 মাহৰ ভিতৰত প্ৰেৰণা পুথিভঁৰালৰ 1000খন কিতাপ আমি মেৰামতি কৰিম আৰু প্ৰায় 10,000 কিতাপত এইদৰে ডেট লেবেল লগোৱা কাম চলি থাকিব প্ৰতিদিনে। মই আকৌ দেখাইছোঁ কৌশিক